সপোনৰ আকাশ। নমস্কাৰ, মই অভিলেখা দাস। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে কুশলে আছে বুলি। মই বেচিকেলি এজনী ল ষ্টুডেণ্ট আৰু লগতে মই অভিনয় আৰু প্ৰিণ্ট মডেলিং একেলগে কৰি গৈ আছোঁ। মই যেতিয়া 3 বছৰৰ আছিলোঁ তেতিয়াৰ পৰা মই কথক ডান্স শিকিছিলোঁ। মই ট্ৰেইণ্ড কথক ডান্সাৰ হয়। মই ভবা নাছিলোঁ মই অভিনয় কৰিম বুলি। মই কথক ডান্স কমপ্লিট কৰিছোঁ প্ৰাচীন কলা কেন্দ্ৰ কলকাতাৰ পৰা। মোৰ গুৰু গৌতম ছাৰ আৰু দেৱশ্ৰী মেম, তেওঁৰ আণ্ডাৰতে মই মোৰ কথক ডান্স কমপ্লিট কৰিছোঁ। তেনেকৈ মই বহুত শ্ব'জ কৰিলোঁ যেতিয়া মই কলিকতাত আছিলোঁ। তাৰপাছত আমি গুৱাহাটীত 2007 শ্বিফ্ট হোৱাৰ পাছত মোৰ ফাৰ্ষ্ট ডান্স পাৰফৰ্মেঞ্চ ৰবীন্দ্ৰ ভৱনত আছিল, য'ত মই এটা বেংগলী ডান্স পাৰফৰ্ম কৰিছিলোঁ। তাৰে 2 দিন পাছত মোৰ তাত এটা ফোন কল আহিলে। ডিৰেক্টৰ এজনৰ ফোন কল আহিছিলে, মনোজ দাস। তেওঁ মোক ফোন কৰি পেলাই ক'লে যে এনেকুৱা এটা গানৰ এটা এলবামৰ শ্বুটিং এটা আছে, ইণ্টাৰেষ্টেড হয় নেকি? মইতো বহুত বেছি ইণ্টাৰেষ্টেড আছিলোঁ। অভিনয় এক্টিং, মই এনেকৈ আইনাৰ আগতে মই নিজকে এনেকুৱা পৰ্ট্ৰে কৰি থাকোঁ, মই এক্টিং কৰি থাকোঁ। তাৰপাছত তেনেকৈ মই কৰিলোঁ সেইটো গানটো ভাল ভিউজো আহিলে, মানুহে আদৰি ল'লে, বহুত বাজিলে টিভিটো, মোৰো ভাল লাগিল। তেনেকৈ মই মুন্না ছাৰৰ তাতে মই প্ৰশিক্ষণ ল'লোঁ নাটকৰ, এক্টিঙৰ। তাৰপাছত ভগৱানৰ ব্লেছিংছত মই তেনেকৈ বহুত গানৰ ভিডিঅ'জৰ কাম পালোঁ। তাৰপাছত মই প্ৰিণ্ট মডেলিঙত মোৰ ফাৰ্ষ্ট শ্বুট কেতিয়া কৰিছোঁ মোৰ মনত নাই। মোৰ ফাৰ্ষ্ট 2009 পৰা মই ষ্টাৰ্ট কৰিছোঁ আৰু তেনেকৈ মই প্ৰিণ্ট মডেলিঙতো মই ভাল এটা প্লেটফৰ্ম পাই গ'লোঁ। আৰু এনেকৈ ভিডিঅ'জ এলবামছবোৰো কৰি মানে এতিয়ালৈ মই ভাল কাম কিছুমান কৰিছোঁ। বাকী লকডাউনৰ আগতেও মোৰ 4টামান বিহু গীতৰ শ্বুটিং হৈ গৈছিলে, কিন্তু লকডাউন হোৱাৰ কাৰণে গীতকেইটা ৰিলিজ নহ'ল। আশা কৰিছোঁ লকডাউনৰ পাছত ৰিলিজ হ'ব গানকেইটা, আৰু মই আশা কৰিছোঁ সকলোৱে যেন আদৰি লয়। আৰু বাকী লকডাউনত আপোনালোকে কি কৰি আছে? নিশ্চয় ব'ৰ হৈ আছে চাগে ন? স্বাভাৱিক কথা, ব'ৰ হোৱা কথাই, ময়ো ব'ৰ হৈ আছোঁ। আৰু আপোনালোকে লকডাউনত কি কৰি আছে? টাইমটো পাছ কৰাৰ কাৰণে কি কৰি আছে? ময়ো তেনেকৈ মোৰ ভালপোৱা কামবোৰ কৰি আছোঁ। চাব মন আছে নেকি মই কি কৰি আছোঁ? চাওঁ আহক মই কেনেকৈ টাইম পাছ কৰিছোঁ। এইটো মোৰ ফেভৰেট কৰ্ণাৰ হয়। ঘৰত যে পেলাই দিবলগীয়া বস্তুবোৰ থাকে, সেইবোৰ বস্তু পেলাই নিদি ইউটিলাইজতো কৰিব পাৰি। এইটো চাওক, এইটো এটা বাউল হয়, কাঁচৰ বাতি হয়, আৰু এইটো এটা ক'ল্ড ড্ৰিংকছৰ গ্লাছ হয় নাই? আৰু এইটো এটা ডেস্ক হয়। এই তিনিওটা বস্তু লগাই দিছোঁ মই। ওপৰত বাউলটো ৰাখিছোঁ, ক'ল্ড ড্ৰিংকছৰ গ্লাছটো ওলটাই দিছোঁ, আৰু তলত ডেস্কটো লগাই দিছোঁ। বাহিৰত দোকানত কিনিব পোৱা যায় কেণ্ডল, এনেকুৱা কেণ্ডল ষ্টেণ্ডৰ কাৰণে কেণ্ডলছবোৰ, ফ্ল'টিং কেণ্ডলছ বুলি কয় এইটো। আৰু এইটো যদি আমি ওপৰত লগাই দিওঁ, এটা ধুনীয়া কেণ্ডল ষ্টেণ্ড হৈ যায়, নহয় জানো? আৰু বাকী ডেক'ৰেশ্যনৰ কাৰণে মই এইবোৰ পাৰ্লছবোৰ লগাই দিছোঁ। আপোনালোকে নিজৰ বস্তুবোৰ লগাই দিব পাৰে যেনেকৈ ভাল দেখি। অকণমান যদি ক্ৰিয়েটিভিটি ইউজ কৰিব পাৰে, তেতিয়াহ'লে বহুত ভালকৈ টাইম স্পেণ্ড হৈ যায়। আৰু বাকী চাব পাৰে আপোনালোকে, এইটো কি হয় কওকচোন বাৰু? এইটো স্প্ৰাইটৰ বটলটো হয়, যোনটো এইবোৰ বাহিৰত কিনিব পোৱা যায়। ৰিবনছেৰে আমি যদি ছাৰাউণ্ড কৰি দিওঁ ঘূৰাই পকাই, আৰু এইবোৰো কিনিব পোৱা যায়। ষ্ট'নছবোৰ এনেকৈ যদি লগাই দিয়ে, একো নাই, পেন ষ্টেণ্ডো হ'ব পাৰে এইটো, নহ'লে এটা ধুনীয়া এইটোতো আমি স্প্ৰাইটৰ বটল কিনি পেলাই, নহ'লে গ্ৰীণ হয় সেইকাৰণে স্প্ৰাইট বুলি কৈছোঁ, স্প্ৰাইট 7 আপৰ বটলবোৰ ক'ল্ড ড্ৰিংকছ খাই কিনে পেলাই দিয়া যায়। পেলাই নিদি পেলাই এনেকৈ যদি 4টা আমি বনাই দিওঁ একেলগে, তেতিয়া আমি ধুনীয়াকৈ ফুলত হ'ব পাৰোঁ, ফ্ৰেছ ফ্লাৱাৰ্ছো লগাব পাৰোঁ। এনেকৈ ক্ৰিয়েটিভিটিবোৰ ইউজ কৰিব, টাইম ইউটিলাইজ কৰিব। এইটো বাৰু মোৰ চবতকৈ বেয়া পোৱা কাম, কিন্তু উপায় নাই, কৰিবই লাগিব। এছাইনমেণ্ট
এসোপা এছাইনমেণ্ট দি থৈ দিছে জানেনে আগতে কৈছোঁ মই এজনী ল' ষ্টুডেণ্ট আৰু বৰ্তমান মই কণ্ট্ৰেক্টৰ এছাইনমেণ্ট কৰি আছোঁ দেখাই দিছোঁ আপোনালোকক কিমানখিনি লিখিছোঁ মই এয়া পল চায়েন্সৰ এছাইনমেণ্ট মোটামুটি 50 above পেজেছটো লিখিলোৱে আৰু এতিয়া মই কণ্ট্ৰেক্ট অফ ল'ৰ এছাইনমেণ্ট কৰি আছোঁ যোনটো চবতকৈ বেয়া পোৱা কাম মোৰ আৰু যেতিয়ালৈকে শেষ নহয় একেবাৰে শান্তি নালাগে মই যিমান সোনকালে পাৰোঁ শেষ কৰি আছোঁ এয়া কণ্ট্ৰেক্ট এছাইনমেণ্ট হয় আৰু যোনদিনা শেষ হ'ব এছাইনমেণ্ট সেইদিনাখন বেয়াকৈ পাৰ্টি কৰিম